guys, welcome to my YouTube channel. আৰু আজি আমি আছো চেৰাপুঞ্জি কালি ৰাতি আহিছিলো আৰু এতিয়া চেৰাপুঞ্জিত আছো। ইয়াৰ পৰা আমি ডাইৰেক্ট যাম মানে চেৰাপুঞ্জিত অলপ কিবা সেভেন চিষ্টাৰ ফল চাম আৰু তাত কিবা কিবি চাম। তাৰ পৰা আমি ডাইৰেক্ট যাম ডাউকি আৰু ডাউকিত আমি ডাউকি চাই আৰু ৰিটাৰ্ণ হ'ম মালিংনং তাত আমি থাকিম। আৰু ইয়াত বৰ বস্তু দেখাই আছো আমাৰ লগৰখিনি আমাৰতো ৰেডি হৈ গ'ল কিন্তু লগৰ এয়া শুয়ে আছে। এহেঁতো ৰেডি হৈ আছে পুৰা ৰেডি হৈ আছে। এইটো ইয়াত এটা শুই আছে আৰু ইফালে এটা শুই আছে। তাৰপিছত আৰু এটা দেখাই আছো এইটো হৈছে আমাৰ ৰুমটো। লেতেৰা হৈ আছে বাৰু কথা নাই কিন্তু এখন হৈছে দৰ্জা আৰু এইটো দৰ্জা খোলাৰ লগে লগে এইটো হৈছে ৰুমটো আৰু এইটো ইয়াৰ দৰ্জাখন আৰু দৰ্জাখন খোলাৰ লগে লগে এইটো কি মজা। আৰু আমি ৰাতি আছিলো এখন হোটেলত আৰু ইয়াৰ বেক চাইডে আমাৰ দৰ্জা ফ্ৰণ্টত এইটো হৈছে পৰিৱেশ। আৰু ইয়াত আমাৰ হোটেলৰ অনাৰ আছে, বহুত ভাল মানুহ। ইয়াত দেখাই আছো তেখেত হৈছে আমাৰ অনাৰ, বহুত ভাল মানুহ আমাক বহুত হেল্প কৰিছে। ৰাতি আমি আহিছিলো বজাৰ কৰিবলৈ, বহুত হেল্প কৰিছে। আৰু কোনোবা যদি চেৰাপুঞ্জি আহিব বিচাৰে এখেতৰ লগত কণ্টেক্ট কৰিব পাৰে। বেনাৰ মই দি আছো, ফোন নম্বৰ দি আছো, ইয়াতে কণ্টেক্ট কৰিব পাৰে। আৰু এনেকুৱা ৰুম পাবলৈ বহুত টান আছে, ফুল ফ্ৰীডম ৰুম। যদি কোনোবাই ফ্ৰেণ্ডলি আহিব বিচাৰে বহুত ধুনীয়াকৈ আহিব পাৰিব। এখেতে দি আছে তেওঁৰ ৰুমৰ গোটেই এড্ৰেছ, আপোনালোকে আহিলে কণ্টেক্ট কৰি আহিব পাৰিব। হোটেলৰ নামটো কৈ দিবচোন। মেলোডি ৰেচিডেঞ্চি। বৰ্তমান আমি আছো ছেভেন চিষ্টাৰ ফল আৰু মোৰ বেকত দেখিবলৈ পাইছে এইটো ছেভেন চিষ্টাৰ ফল। বৰ্তমান টাইম হৈছে 10:30 আৰু আমি আছো ফাংৰাং পাৰ্ক। চাউণ্ড কিবা ভুল হ'ব পাৰে এইটো। আৰু এই টিকেট কাটিব লাগে। টিকেটৰ মূল্য মানুহৰ 10 টকা আৰু কেমেৰা 20 টকা। মোবাইলৰ নহয় বাৰু, মোবাইলৰ কোনো চাৰ্জ নাই। আমি বৰ্তমান আছো পাৰ্কখনত আৰু এইটো হৈছে চেল্ফি ডেঞ্জাৰ জোন। ইয়াত চেল্ফি উঠিলে সাৱধান। আৰু ইয়াত ডাৱৰ কিমান পটককৈ আহি যায় আৰু ইয়াত গোটেই বেক চাইডে ডাৱৰ। আৰু বৰ্তমান আমি এতিয়া পাৰ্কৰ পৰা ওলাইছো আৰু এটা গুহাৰ ভিতৰলৈ যাম। গুহাত গৈ আছো। আৰু আমি বৰ্তমান আছো মাউচমাই কেভ আৰু এতিয়া টাইম হৈছে 11:10 আৰু আমি ইয়াত কেভটো চাম। আৰু আমি বৰ্তমান আছো মাউচমাই কেভ। নামটো অলপ খেলি মেলি হ'ব পাৰে কোৱা। আমি বৰ্তমান আছো কেভটোৰ ভিতৰত আৰু আমি এতিয়া যোনখিনি জেগা ৰখি আছো এইখিনি বাৰিষা পানী হয়। আমি আহিছিলো এইফালে আহিছিলো আৰু এইফালে যাম। ইয়াতে হেল্প কৰিছে কাৰণ এইটো আন্ধাৰ হয়, গতিকে মোক হেল্প কৰিছে নয়ন আৰু মুনুদা।
বৰ্তমান আমি আছো গুহাৰ ভিতৰত আৰু ইয়াতে এটা বস্তু আছে দেখাই আছো দেখা পাইছে এইটো তললৈ নাই কিন্তু এইটো ওপৰৰ পৰা আহি থাকে ওপৰৰ পৰা আহে এইটো পানী আহি কিন্তু বনি বনি থাকে আমি বৰ্তমান গুহাৰ ভিতৰত আছো আৰু এই গুহাৰ ভিতৰত আছে পানী কেমেৰাত নাহিব চাগে কিন্তু ইয়াত পানীও পাইছো এতিয়া বৰ্তমান আৰু এতিয়া বৰ্তমান গুহাৰ এণ্ডিং পইণ্ট আমি ওলাবলৈ ওলাইছো এইফালৰ পৰা ওলাব লাগিব এতিয়া ফাইনেলি গুহাৰ পৰা ওলাইছো অ'কে ইয়াতে ওলাওঁতে আৰু এটা বস্তু দেখা পালো ইয়াতে আৰু এটা কেভ আছে ছেকেণ্ড কেভ আমি তালৈ গৈ আছো আৰু বিশেষ কাৰণবশতঃ আমি নগলো মানে বহুত দূৰ উঠিব লাগে আৰু আমি যোৱা কথা আছিলে আমি এতিয়া যাম ডাউকি যোৱাৰ আগত ইকো পাৰ্ক যাম চাগে যদি টাইম আমাৰ বহুত হৈ গ'ল 12টা বাজিব হৈ গ'ল গতিকে আমি তাত নাযাম চাগে তো চাই লওঁ সিহঁতে কি কৰে আৰু এটা বহুত দেখিছে মই খোজকাঢ়ি আহিছো আৰু ওপৰত বহুত উঠিব লাগিব কেভটোৰ কাৰণে সেইকাৰণে আমি নাযাওঁ কেভৰ পৰা ওলাইছো আৰু ইয়াৰ পিছত আমি যাম ইকো পাৰ্ক বলক ইকো পাৰ্কত লগ পাম আৰু ইকো পাৰ্ক পালোহি এতিয়া টাইম হৈছে 12:20 ইকো পাৰ্কত কি আছে বৰ্তমান আছো ইকো পাৰ্ক মোৰ বেকত আছে 7 ছিষ্টাৰ ফল দেখাই আছো অলপ পিছত আৰু বৰ্তমান আমি ইকো পাৰ্কত ওলাইছো আমাৰ প্লেনিংটো অলপ চেঞ্জ হ'ল আমি এতিয়া যাম মালিং নং ক্লিনেছ ভিলেজ আৰু তাৰ পৰা আজি থাকিম তাতে আৰু কাইলৈ নেক্সট ডাউকিলৈ যাম বাই বাই চেৰাপুঞ্জী আমি মই ভিডিঅ'টো ইয়াতে ষ্টপ কৰিছোঁ আমি এইফালৰ পৰা আহি আছিলোঁ আৰু এতিয়া আমি এইফালে যাম এতিয়া আমাৰ বাইক ৰেডি আছে আৰু ভিডিঅ'টো ষ্টপ কৰিছোঁ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে নেক্সট আমি এতিয়া গৈ আছোঁ মাউলিং নং তাত আমি ৰাতি থাকিম আৰু তাতে হোটেল বুক কৰা আছে আৰু তাতে কিবা লিভিং ব্ৰিজ আছে ক্লিনেছ ভিলেজ তাত চাম তাৰপিছত কাইলৈ আমি যাম ডাউকি পৰা শ্বিলঙত বুক কৰা আছে তো বাই বাই ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব এনেকৈ ভিডিঅ' দি থাকিব পাৰিম